অ জিঞ্জি, অ জিঞ্জি, অ জিঞ্জি। মই ভাবিয়ে আছো ৰাইজৰ মাত ইমান কিয় কমি আছে, ইমান ধুনীয়া ধুনীয়া অনুষ্ঠান হৈ আছে। মই ভাবিছো পেণ্ডেলত 20টামান মানুহে আছে নেকি। ৰাইজে মানে অনুষ্ঠান চাবলৈ খুব বেলুন কিনিছে ন। ভালে আছে নে সকলো? মাত ভাঙি আছে নে মাত দিওঁ বুলিয়ে দিয়া নাই? ভালে আছে নে? বা এতিয়া বৰষুণো পৰা নাই, মানুহখিনি ইমান সেমেকি আছে। ঢেৰ ওলগ জনালো আপোনালোকৰ বাইকৰ উৎসৱৰ দেই। বহুত বহুত ধন্যবাদ। আপোনালোকক ঢেৰ ওলগ জনালো। বছৰটো ভালে যাওক, আমি তাকে কামনা কৰিলোঁ। আপোনালোক সদায় এনেকৈ হাঁহি ফূৰ্তিকে থাকক, সদায় এনেকৈ এক হৈ থাকক, সেইটোৱে আমি বিচাৰোঁ। কাৰণ একতাই পৰম শক্তি। আৰু আপোনালোকৰ শিল্পৰ প্ৰতি, শিল্পীৰ প্ৰতি যি মৰম, সেই সদায় থাকক। আৰু এই অনুষ্ঠানৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়াক আমি বাইকৰ উৎসৱৰ ওলগ জনালোঁ। আৰু আপোনালোকৰ পৰা অকণমান আশীৰ্বাদ বিচাৰিম অনুষ্ঠানটোৰ কাৰণে। কাৰণ আপোনালোকৰ সহযোগিতাৰ কাৰণে অনুষ্ঠানটো ইমান সুন্দৰকৈ জীপাল হৈ উঠিছে। সভাপতি মহোদয়কে সমূহ কৰ্মকৰ্তাক এটা হাত চাপৰিৰে আপোনালোকে উৎসাহ দিয়ক, যাতে এনেধৰণৰ অনুষ্ঠান আগলৈও হৈ থাকে। থেংক ইউ, থেংক ইউ। প্ৰথমে সকলোকে উৰ্গি আছোন দেই, হৈছেনে? মই মানুহ কম দেখিছো, বেলুন বেছি দেখিছো ইয়াত। বেহাৰবাৰী সকলোৱে চাই আছেনে? বহুত বহুত ধন্যবাদ। আমি গোৱালপাৰাত প্ৰথম এনেকে অনুষ্ঠান কৰিবলৈ আহিছো। আমাৰ অনুষ্ঠান ইউটিউবত হলে সকলোৱে চাই আছেনে? আগৰ আমাৰ ডেকাসকলৰ কিন্তু ধুনীয়া মাত ওলাইছে। আমাৰ মাজৰ নবৌহঁতৰ কি হ'ল? মই আহোঁতে চাইছো মাজৰ নবৌ এজনীয়ে মানে কমকে সলাই দিছে, হামিয়া সেইটোতে বেছিকে আছে। আমি যে কেইকেইটা কৈছে ভাল নে? চবেই কৈছে ভাল। আমাৰ ডেকাসকলে কৈছে ভাল। মাজৰ নবৌৱে কৈছে এইটো হলে নহব। অনুষ্ঠানটা ইমান ধুনীয়া কষ্টকে পাতিছে, আপোনালোকে সহযোগিতা আগবঢ়াব লাগিব। আমাৰ আশ্চৰ্যটো আহি আছে ন, আশ্চৰ্যটো আহি আছে। এ লাগে মই না ভাত খাই নাই নেকি সকলো? ভাত খাই আহিছেনে? নাই খাই অহা নাই। মই ভাবিছো নহয় অকল মানে মোৰ লিভাৰহে এলাৰ্ম দিয়ে, নহয় সকলোৱে লিভাৰ ইয়াতে এলাৰ্ম দি আছে, হয়নে? এই মাজৰ নবৌক আপুনি হামিয়াই নাথাকিব। আকৌ মাজৰ এই বৰমা এজনী না আইতা, মই ইয়াৰ পৰা ধৰিব পৰা নাই। আমি উঠি আহোঁতে কেইকেইটা উঠোতে মই চাইডৰ পৰা চাই আছো। মই উঠোতে আইতাগৰাকী এনেকে আছে। কেইকেইটাই কৈছে মোহনক মাতিব লাগেনে? মোহন নৰ্মেল হৈ মোহন হৈ আহিব নে? আইতাই কৈছে মোহন বিপ হৈ আহিব নে? আইতাই কৈছে বোলো আইতাই কি এখন শলাগি আছে। এতিয়াতো কৈছে আইতাই শলাগি থাকে না, আইতা টোপনি গ'ল। আইতাক উঠাই দিয়ক। এ হে নবৌ ৰেল চলাই উকিয়াই, এ হে নবৌ নদী নোযাই ভটিয়াই, এপাক উঠি নাচব নাথাকিব এপাক উঠি নাচক নবৌ নেথাকিব হামিয়া। হামিবিলাক বাদ দিয়ক, অকণমান ফূৰ্তি। আগতে অনুষ্ঠানবিলাক এনেকুৱা হৈছিল, শিল্পীসকল আহে, তেওঁলোকে নিজে নিজে কৰে, গুচি যায়। এতিয়া চব কথাবিলাকতো কিবা কিবি হৈ গৈছে ন, পৰিৱৰ্তন হৈছে, কিবা কিবি হৈ গৈছে। আজিকালি দৰ্শকো মানে অনুষ্ঠানৰ সহযোগিতা আগবঢ়াব লাগিব, তেতিয়াহে শিল্পীসকলেও একদম জচত কৰি থৈ যাব পাৰিব। এতিয়া সহযোগিতা আগবঢ়াবনে নবঢ়ায়? মাত নাই, মাত নাই। চাওঁ ভালকে চিঞৰ এটা শুনোচোন, দিয়কচোন চবেই চিঞৰ এটা। নহলে কিন্তু জেগাৰ বদনাম দেই। মই আপোনালোকক এটা কথা কওঁ, শুনক। চব মানুহৰে ব্যস্ততা আছে, আপোনালোক চবৰে আছে। এনেকুৱা নহয় যে আপোনালোকৰ কাম নাই কাৰণে অনুষ্ঠানলৈ আহিছে। আপোনালোক অনুষ্ঠানলৈ এইকাৰণে আহিছে, অনুষ্ঠানটোৰ প্ৰতি, এই জেগাখিনিৰ প্ৰতি এটা চবৰে মৰম আছে। বিভিন্নজন শিল্পী আহিব, সদায়নো কামেই কৰি থাকিবনে? অকণমান মনোৰঞ্জনতো লাগে। এণ্টাৰটেইনমেণ্ট ইজ এ পাৰ্ট অফ লাইফ।
কালিলৈ ইয়াতে বহুত মানুহ আছে, আপোনালোকে কালিলৈ গম পাব যিখিনি মানুহে কিন্তু ওলাই অহা নাই সেইখিনিয়েহে যেন কাম কৰে, আপোনালোক যেন অকৰ্মণ্য এনেকুৱা ভাৱ এটা কাইলৈ দিলে। আমাৰ চাকৰি আছে, ল'ৰা স্কুল, ছোৱালী বিয়া, আমুক তামুক, কিন্তু আপোনালোকক বেৰি বেৰি সুধিব। কিন্তু এই যে চিঞৰ বাখৰটো তেওঁলোকে শুনিব মাইকত, কালি দেখোন বৰ চিঞৰ বাখৰ শুনিলোঁ, কি জমিল নেকি, ভাল লাগিল নেকি? মোৰ কথাটো হৈছে আপোনালোকে এগুণত এনেই দুগুণ দুগুণকৈ কাইলৈ কৈ দিব বোলে কালি কে মোহন আহিল, কেনেকুৱা জমাইছে অনুষ্ঠান, হাঁহি হাঁহি পেটৰ নাই ডাল ডাল হৈ গৈছে, আহোঁতে মাৰি ধৰিবোৰ সামৰিহে আনিব লগা হৈছে বোলে। হৰি আপোনালোকৰ ইয়াৰেতো আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা আদিল হুছেইন ডাঙৰীয়া চিনি পায় নে নাপায়? চবে এবাৰ ডাঙৰকে কৈছো, চিনি পায় নে দাদা? তেওঁ অকল গোৱালপাৰা অসমৰে নহয়, সৰ্বভাৰতীয় পৰ্যায়ত তেখেতে আমাৰ কাৰণে গৌৰৱ, তেখেতে সন্মান বুটলি আনিছে। তেখেতৰ যি চিনেমা চাইছে তেওঁলোকে গম পাব, লাইফ অফ পাই, জাসুস বিজয়, ইংলিছ বিংলিছ শ্ৰীদেৱীৰ লগত কৰিছে। তেওঁলোক আমাৰ গৌৰৱ। গতিকে মোৰ এটা আপোনালোকলৈ অনুৰোধ, আপোনালোকৰ জেগাৰ আদিল হুছেইন ছাৰ, তেওঁক এটা আশীৰ্বাদ মৰম কৰি এটা হাত চাপৰি দিয়ক, গোটেই ভাৰতবৰ্ষৰ গৌৰৱ থাকে আদিল হুছেইন ডাঙৰীয়া। থেংক ইউ, লাভ ইউ অল, থেংক ইউ। এই মই কলা চাৰ্ট পিন্ধি আহিছো কাৰণে এইটো লাইট বেছিকে মাৰি আছে নেকি? বা বেঙেনা পোৰা নিচিনা পুৰি পেলাইছে। মই সোমাই আহোঁতে মানুহ এজনে মোক কৈছে বোলে কেকে ছাৰ আপুনি আহিলে, আপুনি দেখোন লগত দেখোন চাহটোহে লৈ আহিলে। বোলে চাহ নহয়, এইটো মোহন। অ' চিনচিনি মইনা আমৰে দিনতে, অ' চিনচিনি মইনা ওই আমে বলিয়ালে, অ' চিনচিনি মইনা মইনা, ওই কথালে পেলালে, ওই কথালে পেলালে মচি মচি। বজাবনে কি অকমান হাত চাপৰি বজাই যদি গান এপাতি আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। নহ'লে এইটো নহয়, এইটো হাত চাপৰি নালাগে, এইটো ওই কলিয়া বাহরে কান্দে ঘুরে ঘুরাই, কান্দে ঘুরে ঘুরাই, ওই কান্দে ঘুরে ঘুরাই, ওই হালুয়াদ মুখলই, হালুয়াদ মুখলই চাই, ওই খড়ুরে পড়া গরু সলাই সলাই, গরু সলাই সলাই, ওই গরু সলাই সলাই, জবহনু মোর ঘটিয়াই, জবহনু মোর ঘটিয়াই যায় যায় যায়। হাত চাপৰি মাৰিলে বাইলুঙ লাগে, বাইলে ন এইটো গৰমত তাক ফ্ৰিজিং কৰি ৰাখিব লাগিব। বাইলিং এটা ফ্ৰিজত আছে। চব হ'ব, কেকেটা জ্বলাব হৈছে বোলে। এটা কথা তই জাননে নাজানো, যিখিনি মানুহে এই যে আগত বহি আছে, যিসকল মহিলা সেই বাঁহডালৰ পৰা আগলৈ, এই মহিলাখিনিয়ে এনেই চিট এটালৈ বহা নাই, কিন্তু এই মহিলাসকলক সন্মানৰ মৰম দিব লাগিব আমি। নহয়, আৰু মই আপোনাক আগতে সুধো, এই সকলো মানুহক কাষৰ পৰা ইমান সহযোগিতা কৰে, মাজৰ নবৌহঁতে সদায় সহযোগিতাটো অকণ কমি থাকে ছাৰ, কিয়? এইটো কি হ'ল? এই মাইক্ৰফোনৰ পেণ্টটো খুলি গ'ল, এইটো হাফ পেণ্টটো খুলি গ'ল, এইটো বিৰাঙি আহি। হেল্ল', এই মহিলাসকলক ঘৰৰ পৰা শিকাই পঠিয়াই, বেছি হুলস্থুল নকৰে, মনে মনে সিহঁতে যি কয় চাই থাকিবি, একো নেমাতো, হয়নে? কিন্তু মহিলাসকলৰ চেক্ৰিফাইচ আছে বহুত। আজি চাওক, প্ৰত্যেকজন মানুহে কিন্তু মাজত বহি এনেকে চাবলৈ বিচাৰে, কিন্তু চব অনুষ্ঠানতে দেখিব মহিলাসকলে এনেকে সুন্দৰকে বহি চায়। কিয় বহি চায়? আমি তেওঁলোকে চিটত বহা দেখি কাষৰ পৰা আমি গালি গালাজ পাই থাকিলে নহ'ব নহয়। এই মানুহখিনি কিন্তু মহৎ চেক্ৰিফাইচ আছে। এই মানুহখিনিয়ে ঘৰৰ সকলো কাম কিন্তু আগতীয়াকৈ কৰি মেলি যাতে অনুষ্ঠানটো সুন্দৰকৈ উপভোগ কৰিব পাৰে, সেইকাৰণে বহি থাকে। তেওঁলোকে বহুত অসুবিধা পায়, তাৰ মাজতো বহি থাকে শিল্প আৰু শিল্পীৰ প্ৰতি মৰম কাম। যিখিনি সৰু ল'ৰা ছোৱালী আছে, মই তোক কাম কাটি দিম, এই সৰু ল'ৰা ছোৱালীখিনি যদি মই ধৰি ললোঁ চুচু কৰিব লাগে, যদি বাহিৰলৈ ওলাই যায়, আপোনালোকে পিছফালে চাওক, কি কয় পিছফাল পোৱালে সি ডাঙৰেই হ'বগৈ। কিমান মানুহ আছে। এই মহিলাসকলৰ বিভিন্ন অসুবিধা হয়, ভোক লাগিব পাৰে, বাহিৰলৈ গৈ এবাৰ
অকণ পাতল হৈ আহিব, মন কৰিব পাৰে, অনেক ধৰণৰ। আমিতো ঘৰতে পাইছোঁ, আমাৰ মা যায় আহি পেলাই আমাক গালি পাৰি থাকে। একে আগত বহি জুবিন দাৰ আগত চালোঁ, 3 ঘণ্টা বহিছোঁ, একে পেট ফুলি গৈছে, উঠি আহিব ন, উঠি গ'লে জানোচা চিটটো নাপায়। এই মানুহখিনি এইটো চেক্ৰিফাইচ থাকে, গম পাওঁ নে? মই সেইকাৰণে মহিলাসকলক সন্মান জনাই এটা কথাই কৈছোঁ, ভৱিষ্যতেও এনেকে অনুষ্ঠানত সদায় আগত বহিব, আগতীয়াকৈ আহি চিট ৰাখিব। খালি এটা অনুৰোধ, ঘৰতে পানীটো কম খাই আহিব। বোলে আৰু হৰি